তেওঁলোকে কওক যে 12 বছৰ 13 বছৰ শুই কিয় আছিলে। যদি 2013 চনত আমি গৈছিলোঁ আৰু কিবা অপৰাধ তেওঁলোকৰ মতে আমি তেওঁলোকৰ কিবা অভিযোগ যদি তাৰ ভিতৰত 1% সত্য আছে, 12-13 বছৰ শুই কিয় আছিল। যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত এইখিনি কথা কিয় উত্থাপন নকৰে। নিৰ্বাচন সমাগত কংগ্ৰেছৰ কিছু ৰাজনৈতিক খবৰবোৰ পাইছা, সেইকাৰণে ভয় কৰিছে। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকৰ এই ধৰণৰ ৰাজনীতি কৰাৰ বাবে হ'ব পাৰে মোৰ দলৰ নেতৃত্ব, মোৰ ওপৰত ভৰসা আৰু বাঢ়িব। আৰু এটা লাষ্ট খবৰ, আপুনি আৰু এটা কথা কৈছে যে কংগ্ৰেছত এতিয়া যিসকলে সঁচাকৈ কংগ্ৰেছক ভাল পায় তেওঁলোক থাকিব লাগে। ইয়াত এতিয়াও বিজেপিক সহায় কৰা লোক আছে, এনেকুৱা এটা ওলাই থাকে কথাটো। গতিকে এই কথাটো কিবা প্ৰতিক্ৰিয়া দিব নিদিয়ে আপুনি। তেওঁলোকৰ মন সলনি কৰিম, লাহে 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 তেওঁলোকৰ মনৰ পৰাও বিজেপি আমি মোহাৰি দিম আৰু আগৰ পুৰণা একদম নিকা কট্টৰ কংগ্ৰেছ আমি তেনেকুৱা বনাম। ধুবুৰীত শ্বুট এণ্ড ফাইট অৰ্ডাৰ দিছে দেখা মাত্ৰে, আৰু তাৰোপৰি তেওঁ অস্ত্ৰৰ যি লাইচেঞ্চ দিয়াৰ কথা কৈছে, এই সমগ্ৰ বিষয়টো কি ক'ব? পুনৰবাৰ কৈছোঁ, গৃহ বিভাগ ব্যৰ্থ। যদি সাধাৰণ নাগৰিকসকলক আৰ্মছ লাইচেঞ্চ দিবলগীয়া হৈছে, তেওঁলোকে ব্যৰ্থ। মই ভাবোঁ অসমৰ যিমানবোৰ গৃহমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁলোকে কওক যে 12 বছৰ 13 বছৰ শুই কিয় আছিলে। যদি 2013 চনত আমি গৈছিলোঁ আৰু কিবা অপৰাধ তেওঁলোকৰ মতে আমি তেওঁলোকৰ কিবা অভিযোগ যদি তাৰ ভিতৰত 1% সত্য আছে, 12-13 বছৰ শুই কিয় আছিল। যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত এইখিনি কথা কিয় উত্থাপন নকৰে। নিৰ্বাচন সমাগত কংগ্ৰেছৰ কিছু ৰাজনৈতিক খবৰবোৰ পাইছা, সেইকাৰণে ভয় কৰিছে। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকৰ এই ধৰণৰ ৰাজনীতি কৰাৰ বাবে হ'ব পাৰে মোৰ দলৰ নেতৃত্ব, মোৰ ওপৰত ভৰসা আৰু বাঢ়িব। আৰু এটা লাষ্ট খবৰ, আপুনি আৰু এটা কথা কৈছে যে কংগ্ৰেছত এতিয়া যিসকলে সঁচাকৈ কংগ্ৰেছক ভাল পায় তেওঁলোক থাকিব লাগে। ইয়াত এতিয়াও বিজেপিক সহায় কৰা লোক আছে, এনেকুৱা এটা ওলাই থাকে কথাটো। গতিকে এই কথাটো কিবা প্ৰতিক্ৰিয়া দিব নিদিয়ে আপুনি। তেওঁলোকৰ মন সলনি কৰিম, লাহে 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 তেওঁলোকৰ মনৰ পৰাও বিজেপি আমি মোহাৰি দিম আৰু আগৰ পুৰণা একদম নিকা কট্টৰ কংগ্ৰেছ আমি তেনেকুৱা বনাম। ধুবুৰীত শ্বুট এণ্ড ফাইট অৰ্ডাৰ দিছে দেখা মাত্ৰে, আৰু তাৰোপৰি তেওঁ অস্ত্ৰৰ যি লাইচেঞ্চ দিয়াৰ কথা কৈছে, এই সমগ্ৰ বিষয়টো কি ক'ব? পুনৰবাৰ কৈছোঁ, গৃহ বিভাগ ব্যৰ্থ। যদি সাধাৰণ নাগৰিকসকলক আৰ্মছ লাইচেঞ্চ দিবলগীয়া হৈছে, তেওঁলোকে ব্যৰ্থ। মই ভাবোঁ অসমৰ যিমানবোৰ গৃহমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁলোকে কওক যে 12 বছৰ 13 বছৰ শুই কিয় আছিলে। যদি 2013 চনত আমি গৈছিলোঁ আৰু কিবা অপৰাধ তেওঁলোকৰ মতে আমি তেওঁলোকৰ কিবা অভিযোগ যদি তাৰ ভিতৰত 1% সত্য আছে, 12-13 বছৰ শুই কিয় আছিল। যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত এইখিনি কথা কিয় উত্থাপন নকৰে। নিৰ্বাচন সমাগত কংগ্ৰেছৰ কিছু ৰাজনৈতিক খবৰবোৰ পাইছা, সেইকাৰণে ভয় কৰিছে। মই পুনৰবাৰ কৈছোঁ, তেওঁলোকৰ এই ধৰণৰ ৰাজনীতি কৰাৰ বাবে হ'ব পাৰে মোৰ দলৰ নেতৃত্ব, মোৰ ওপৰত ভৰসা আৰু বাঢ়িব। আৰু এটা লাষ্ট খবৰ, আপুনি আৰু এটা কথা কৈছে যে কংগ্ৰেছত এতিয়া যিসকলে সঁচাকৈ কংগ্ৰেছক ভাল পায় তেওঁলোক থাকিব লাগে। ইয়াত এতিয়াও বিজেপিক সহায় কৰা লোক আছে, এনেকুৱা এটা ওলাই থাকে কথাটো। গতিকে এই কথাটো কিবা প্ৰতিক্ৰিয়া দিব নিদিয়ে আপুনি। তেওঁলোকৰ মন সলনি কৰিম, লাহে 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 তেওঁলোকৰ মনৰ পৰাও বিজেপি আমি মোহাৰি দিম আৰু আগৰ পুৰণা একদম নিকা কট্টৰ কংগ্ৰেছ আমি তেনেকুৱা বনাম। ধুবুৰীত শ্বুট এণ্ড ফাইট অৰ্ডাৰ দিছে দেখা মাত্ৰে, আৰু তাৰোপৰি তেওঁ অস্ত্ৰৰ যি লাইচেঞ্চ দিয়াৰ কথা কৈছে, এই সমগ্ৰ বিষয়টো কি ক'ব? পুনৰবাৰ কৈছোঁ, গৃহ বিভাগ ব্যৰ্থ। যদি সাধাৰণ নাগৰিকসকলক আৰ্মছ লাইচেঞ্চ দিবলগীয়া হৈছে, তেওঁলোকে ব্যৰ্থ। মই ভাবোঁ অসমৰ যিমানবোৰ গৃহমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ ব্যৰ্থ গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।